হাই ফ্ৰেণ্ডছ, মানৱ ব্লগছৰ তৰফৰ পৰা সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আমাৰ ঘৰৰ আয়োজন কেনেকৈ হৈছে আপোনাক দেখাবলৈ চেষ্টা কৰিম। এইটো আমাৰ মেজি ঘৰটো। এতিয়া মানে আমি পুৰা আয়োজন কৰি আছোঁ। এইফালে মোৰ ফ্ৰেণ্ডছখিনি, এয়া মোৰ লগৰখিনি বহি আছে পুৰা। দেউতা এইফালে মাংস এয়া হেৰি দিছোঁ, এইটো মম। আমি ইয়াত খাই পেলাই আকৌ আমি খুৰাৰ ঘৰলৈ যাম। খুৰাৰ ঘৰত কেনেকুৱা আয়োজন কৰিছে আপুনি দেখাবৰ কাৰণে চেষ্টা কৰিম। চবেই আমাৰ চিঞৰি দিয়া পুৰা একদম সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। চিঞৰি দিয়া চিঞৰ, চবে চিঞৰ। হেপী মাঘ বিহু, হেপী মাঘ বিহু, হেপী মাঘ বিহু। bisa থাকিলে और भी te lo gana aquí a la vez. Le daba toque murga.
হাই ফ্ৰেণ্ডছ, মই এতিয়া আহি পালোহি আমাৰ খুৰাহঁতৰ ঘৰলৈ আৰু খুৰাহঁতৰ ঘৰৰ মোৰ ওচৰত আছে ল'ৰাজন খুৰাহঁতৰ। তো আজি আমাৰ ঘৰত খানা আছিলে কাৰণ আজি বিহু উৰুকা। তো আমি দাদাক নিমন্ত্ৰণ জনাইছিলোঁ কিবা খানাৰ কাৰণে। তো আজি আমাৰ যি বনাইছে চাব পাৰে, আহি আহক। ইয়াত খানা বনাই আছে, চাব পাৰে আপোনালোকে। হয়, তাত কিবা কিবি বনাই আছে। আকৌ এইফালে আকৌ আমাৰ দাদা এজন, মোৰ নিজৰ দাদা হয়, দাদাই জুই শিকি আছে। আৰু এইখিনিতে আমাৰ ব্ৰইলাৰ আৰু খাহী পূৰা হৈছে। আমাৰ দাদাসকলে জুই শিকি আছে। আৰু এইটো আমাৰ টেণ্টে বনোৱা হ'ল। ঘৰটো বনাব নোৱাৰিলোঁ কাৰণ নৰা অভাৱত আমি বনাব নোৱাৰিলোঁ। এনেকৈয়ে এতিয়া আমি খাম আৰু বস্তু দিয়ক, হ'ব দিয়ক। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু কাইলৈ মই ছেকেণ্ড পাৰ্টটো আনিম। আৰু সকলোকে মোৰ ফালৰ পৰা বহুত ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। শুভৰাত্ৰি।